অৰণ্য অঞ্চলে মুঠ মাটিকালিৰ কিমান শতাংশ আগুৰি আছে ভাৰতৰ অপশ্যন কেইটা হৈছে 16.23 28.33 34.21 আৰু 37.21 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 34.21 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পানীৰ ভাৱ চেঁচা কৰিলে ই পুনৰ পানী হয় এই প্ৰক্ৰিয়াটো কি অপশ্যন কেইটা হৈছে বাষ্পীভৱন ঘনীভৱন জলচক্ৰ ভাপ শুদ্ধ উত্তৰটো হ'ব ঘনীভৱন ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো ফুল ৰাতি ফুলে শেৱালি গোলাপ জবা ৰজনীগন্ধা শুদ্ধ উত্তৰটো হ'ব শেৱালি পিছৰ প্ৰশ্নটো হৈছে বায়ুত কিমান শতাংশ অক্সিজেন থাকে অপশ্যন 21 শতাংশ 22 শতাংশ 25 শতাংশ 31 শতাংশ শুদ্ধ উত্তৰটো হ'ব 21 শতাংশ